জিলাৰ অন্তৰ্গত ভেৰবিৰি বিল জামে মছজিদত চুৰিকাণ্ড সংঘটিত হয়। যোৱা 11 তাৰিখে ৰাতি মাজনিশা এই চুৰিকাণ্ড সংঘটিত হয়। মছজিদৰ ভিতৰৰ পৰা লৈ যায় 30,000 টকাৰ সামগ্ৰী, 1500 ৱাটৰ এম্পিয়াৰ ইনভাৰ্টাৰ চুৰি কৰে। লগতে 300 এম্পিয়াৰ বেটাৰী চুৰি কৰে। কোনো ব্যক্তিয়ে যদি কোনো ধৰণৰ অনুসন্ধান দিব পাৰে তাৰ বাবে 5,000 পৰা 10,000 পুৰস্কাৰ দিয়া হ'ব। এই মুহূৰ্তত RM দৰং মিডিয়াৰ দৰ্শকসকলে দিবলৈ চাঞ্চল্যকৰ খবৰ। মছজিদৰ পৰা চুৰি হ'ল প্ৰায় 30,000 টকাৰ সামগ্ৰী। মছজিদৰ পৰা চুৰি হ'ল প্ৰায় 30,000 টকাৰ সামগ্ৰী। ইতিমধ্যে গম পোৱা মতে সেই সামগ্ৰীসমূহ আছিল ইনভাৰ্টাৰ আৰু এখন বেটাৰী। আৰু সেই মছজিদৰ পৰা চুৰি হ'ল ইনভাৰ্টাৰ আৰু বেটাৰী। কোনো অনুসন্ধানকাৰী যদি অনুসন্ধান দিব পাৰে তেওঁ লাভ কৰিব 5,000 পৰা 10,000 টকা পুৰস্কাৰ। ইতিমধ্যে গম পোৱা মতে ভেৰবিৰি বিল জামা মছজিদৰ পৰা চুৰি হৈছে প্ৰায় 30,000 টকাৰ সামগ্ৰী আৰু সেই 30,000 টকাৰ সামগ্ৰীৰ মাজত আছে ইনভাৰ্টাৰ আৰু বেটাৰী। দৰং জিলাৰ অন্তৰ্গত ভেৰবিৰি বিল জামা মছজিদ হৈছে চুৰিকাণ্ড। ইতিমধ্যে আপোনালোকক দেখাইছোঁ দৃশ্যাংশ। এই খিৰিকীৰে কিন্তু চুৰি কৰি লৈ গৈছে বেটাৰী আৰু ইনভাৰ্টাৰ। যোৱা 11 তাৰিখ শুক্ৰবাৰ ৰাতি মাজনিশাতে এই দুৰ্ঘটনা সংঘটিত হৈছে। মছজিদৰ পৰা চুৰি কৰি লৈ গৈছে 30,000 টকাৰ সামগ্ৰী, ইনভাৰ্টাৰ আৰু বেটাৰী। মছজিদৰ ইমাম আৰু মুছল্লিসকলে কিন্তু চাই আছে। আমাৰ মাজত আছে সেই মছজিদ কমিটিৰ সদস্যসকল, প্ৰেছিডেণ্টসকল। আমি সিহঁতৰ ভাষ্য শুনাবলৈ চেষ্টা কৰিছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। প্ৰথমতে আমি নিউজ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই দক্ষিণ ভেৰবিৰি বিল চুবাৰ মছজিদখনৰ এটা ইনভাৰ্টাৰ আৰু এটা বেটাৰী যোৱা শুক্ৰবাৰে ৰাতিত চুৰি হৈ গৈছে। আমি ফজৰ নামাজ পঢ়ি গম পালোঁ যে আমাৰ বেটাৰী আৰু ইনভাৰ্টাৰটো নাই। তাৰপিছত আমি ইফালে সিফালে চোৱা চিতা কৰিলোঁ, কিন্তু আমি এতিয়ালৈকে কোনো সন্ধান পোৱা নাই। গতিকে সকলো ৰাইজক আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই বেটাৰী আৰু ইনভাৰ্টাৰটো কোনোবাই যদি কাৰোবাৰ তাত বিক্ৰী কৰিবলৈ যায় তেওঁলোকে অলপ চালা জালা কৰি যদি আমাৰ এই সন্তানটো দিয়ে তেওঁলোকক আমি ধন্যবাদ জনাম। আৰু আমাৰ সকলো মছজিদ মহল্লাবাসী ৰাইজক এইটো আমি জনাওঁ যে সকলোৱে যাতে সতৰ্ক হৈ থাকে আৰু আমাৰ মছজিদৰ নিচিনা যাতে কাৰো মছজিদত এনেকুৱা ঘটনা নহয়। এইটোৱে ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ মছজিদৰ পৰা ইনভাৰ্টাৰ আৰু বেটাৰীখন চুৰ হৈছে, যে কোনোবা কাৰোবাৰ তাত যদি বিক্ৰী কৰিবলৈ যায় বস্তুটো আপোনালোকে আটকাই পিনি আমাক খবৰ দিব। লাগিলে আমি আপোনালোকৰ পুৰস্কাৰ হিচাপে 5,000 10,000 টকা দি আমি বস্তু উদ্ধাৰ কৰি লৈ আহিম। এইটো আমাৰ আহ্বান। আৰু মছজিদত আমি কিমান কষ্ট কৰি ইনভাৰ্টাৰ বেটাৰীখন আনিছোঁ। নামাজ পঢ়োঁতে আমাৰ দৰকাৰ পৰে, কেতিয়াবা লাইন নাথাকে, তেতিয়া মছজিদটো আন্ধাৰ হৈ যায়। সমগ্ৰ ৰাইজৰ ওচৰত মোৰ আবেদন, যদি আপোনালোকে গম পায় যেনেকুৱাই হওক আমাক খবৰটো দিব। আজি 11 তাৰিখে শুক্ৰবাৰ ৰাতিত আমি এছাৰ নামাজ পঢ়ি ওলাই গ'লোঁ। যোৱাৰ পিছত ৰাতিপুৱাই ফজৰ নামাজ পঢ়িব আহিছোঁ, তেতিয়া চাওঁ আমি বেটাৰী বা ইনভাৰ্টাৰ এইগিলা নাই। এতিয়া কোনোবাই ল'লে বা কোনোবাই যদি লৈ থাকে, কোনোবাই যদি গম পায় বা কোনো সূত্ৰত যদি কোনোবাই কিবা গম পায় বস্তুটো আমাক জনাই দিব। আপোনালোকক কাৰোবাৰ ওপৰত কিবা সন্দেহ জাগিছে নেকি? নাই, সন্দেহ এনেই আমাৰ জাগা নাই, দেখা নাই। যদি আগে পাছে আপোনালোকৰ মছজিদৰ পৰা কিবা হেৰাইছে এনে ধৰণৰ? আগে পাছে আমাৰ হেৰুৱা নাই, বেলেগক হেৰাইছে বুলি আমি গম পাইছোঁ। ওচৰ পাছৰ ব্যক্তিসকলক কিবা আহ্বান জনাব বিচাৰিছে? আহ্বান এইটোৱে জনাব বিচাৰিছোঁ যে আপোনালোকে অলপ বস্তুটো জানি চাব, যে ক'ৰবাত যদি কোনো সূত্ৰ পায় আমাক অলপ জনাই দিব বস্তুটো।